हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल अगेन। तो आम फाइनली केदारनाथ फार्म गए और बेसि टाइम ना जेहेतु और बहुत कष्ट होइसे 2 किलोमीटर आहिबले आमाक 3 घंटा होइसे माने लाइन पता। तो तल चक इतना जूम कर दिसो अकन राति भिडिओ माने क्वालिटी भाल नापाब। तो भिडिओ अकमान एनेके देखा दिसो। तो बहुत भाल लगिसे आज 30 दिन हल और एमाह हो गए पूरा सम्पूर्ण। तो बहुत ठंडा परिसे जेहेतु ग्लोव्स ले लैसो और मोर ब्रेक इतना आसे मोर एडो किनि लैसो कि कय रेनकोट और एटा रेनकोट ले लैसो। तो माने ब्रेक लब नारि। तो সেইভাবে आमी गई आसो आपलोक देखाम सब भिडिओ किनि करिम। तो भिडिओ चाइ आमी ओलाइছিলো 1টা বজাত এতিয়া বাজিছে 3:30 কেটা বজিলে কিমান টাইম হল আপোনালোকে নিজে ভাবি লব। যাওঁতে গাড়ী চলিছে মানুহবোৰতো আহিবই পৰা নাই প্ৰায়। তো অলপ আহিব দিছে। তো ৰাতিয়ে পোৱালে আৰু 4টা বাজিব। তো বৰষুণটো নাই দিয়া বহুত ভাল হৈছে নহ'লে বহুত অশান্তি হ'লহেঁতেন বৰষুণ দিয়াহেঁতেন। তো এনেকৈ ভিডিঅ'বোৰ অলপ দেখাই দিছোঁ আৰু মোবাইলটোৰ কাৰণে কোৱালিটিটো ইমান ভাল নাপাব আপোনালোকে। তো ভিডিঅ'টো চাব আৰু ঘৰলৈ গৈ পিনি মই ভাল কোৱালিটি ভিডিঅ' দিব বিচাৰিম। মানে বেগটো লৈছোঁ বহুত গেধা হৈ গৈছে যিহেতু পিঠি একদম হাওলাই নিছে। তো একো নাই অকণমান কষ্ট কৰিব লাগিব। গৌৰীকুণ্ড পাই গ'লোঁ। তো গৌৰীকুণ্ড যিহেতু গৰম পানী ওলায় তো ইয়াত গাটো ধুই ল'লোঁ আৰু গাটো ধুই যিহেতু বহুত ভাল লাগিলে টোপনি ক্ষতি হৈছিলে আৰু ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ পিনি আৰু ইয়াত গাটো ধুই পিনি ডাইৰেক্ট কেদাৰনাথ যাম যিহেতু মাজত গা ধুব নাপাওঁ ক'তো। তো বহুত ভাল লাগিছে ইয়াত গাটো ধুই। কেদাৰনাথলৈ আমি ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব আৰু চনব্ৰেগৰ পৰা যিহেতু খোজকাঢ়ি আহি আছোঁ। তো বহুত ভিৰ আছিলে। তো ইয়াৰ পৰাও এতিয়া লাইন পাতিব লাগিব খোজকাঢ়িবলৈ। তো অলপ কষ্ট হ'ব আৰু খোৱা বোৱাটো বহুত আপোনালোকে জানেই যিহেতু বহুত দাম। চাহ একাপ খাইছিলোঁ 40 টকা। তো গা ধুই আছে এনেকৈ আমি এতিয়া গৈ আছোঁ। তো পালেগৈ আপোনালোকক ভিডিঅ' দেখাম। তো ইয়াত নৈ এখন আছে তো নৈখনো দেখাই দিম অলপ। তো ওপৰ আহি আৰু 14 কিলোমিটাৰ আছে। তো বেগটো বহুত গেধা হৈ গৈছে সেইবাবে অকণমান জোৰ লাগিছে বহুতো আৰু 14 কিলোমিটাৰ আছে যেনে তেনে যাব লাগিব। তো পাহাৰটো চাওক মজা লাগিছে। তো ঘোঁৰাবোৰক বহুত কষ্ট দিছে যিহেতু কষ্ট দিছে মানে কষ্ট পাইছে আৰু আগতে এটা ঘোঁৰা পৰি গ'ল। তো ভিতৰত চাই যিমানে ওপৰলৈ আহি আছোঁ বৰফৰ পাহাৰ দেখি গৈ আছোঁ আৰু ভাগৰটো বেছি লাগি গৈছে যিহেতু ৰাতি শুব নাপালোঁ কালি। তো এতিয়া 8টা বাজি গ'ল আৰু বেলি ওলাই গৈছে। তো এইফালে ঝৰ্ণাটো আছে একদম পানী খাই আছে মজা আছে ক'ৰবাৰ বৈ আছে। তো গৈ থাকোঁ আৰু ভিডিঅ' অকণমান লাহে লাহে দেখা দিম। সেইটো বহুত ভাগৰ লাগিছে। তো এতিয়া বহুত ওপৰত আহিলোঁ আৰু 15 কিলোমিটাৰমান আছে চাগে। তো এইবোৰ ঘাম দেখিছে ন এইবোৰ ঘামৰ টোপাল কোনো বুজি নাপাব আমিয়ে বুজি পাম কিমান কষ্ট হৈছে আৰু কিমান এনজয় কৰিছোঁ। আপোনালোকে আহিলে নিজে গম পাব। আৰু এইবোৰ এনজয় বুলি কয় এইবোৰ এনজয়। আৰু যিটো কষ্ট পাইছোঁ এইবোৰ আমাৰ ভগৱানে লৈছে মানে আমাক অকণমান কি ক'ব আৰু বেছি নাই। ঘোঁৰাটোকেইটাও বহুত কষ্ট পাইছে আৰু ঘোঁৰাটো কষ্ট পাইছে আৰু মানুহকেইটাও বেছিয়ে কষ্ট লৈছে কি ক'ব আৰু এইটো পইচাৰ কাৰণে কৰিছে চবেই। আৰু ভিডিঅ' চাই থাকক চবেই একদম আজি কৈছোঁ নহয় চাইলেণ্ট আজি চব চাইলেণ্ট হৈ গৈছে একদম।
কালি মানে শুব নাপালোঁ, কালিৰ পৰা খোজকাঢ়ি আছোঁ এঘণ্টামান। ফোনতো ইমান চাৰ্জ নাই, ভিডিঅ' কৰিবলৈ যিমানখিনি পাইছোঁ দেখাইছোঁ। কি ক'ব আৰু, মই চাইকেল চলাতকৈ ব্ৰেক লৈ অহাটো এইটো বেছি ফাটিছে। তো তাতে পাহাৰত আপোনালোকে বুজিছে আৰু। তো এখন নদীখনৰ গোটেই বৰফ হৈ গ'ল, তো তলে তলে পানী গৈ আছে, এইবোৰ বৰফ। তো ওপৰলৈ যিমানে গৈ আছোঁ ঠাণ্ডা লাগি গৈ আছে। তো এইবোৰ দেখিছেনে, তলে তলে পানী গৈ আছে। তো আমি এই তাৰপৰা আহিছোঁ, বহুত কষ্ট হৈছে, অকণমান কষ্ট কৰিব লাগিব। গাইছ, বৰফৰ পাহাৰ দেখক, আৰু বেছি নাই, আৰু ফালে যাব লাগিব। আৰু কিমান কিলোমিটাৰ আছে এতিয়ালৈকে নাজানো। তো বৰফ চৰফ মজা লাগিছে খোজকাঢ়ি, চাহ টকৰা কৰি দিছে। তো এতিয়া মই অকলে আহি আছোঁ ওপৰলৈ। তো বহুত ওপৰলৈ আহি আছোঁ, পামগৈ বুলি ভাবোঁ, ইটো উঠি নাপাওঁগৈ। তো এইটো শ্বৰ্টকাট মাৰি দিলোঁ অকণমান, অফ ৰ'ডিং, এইটো অফ ৰ'ডিং বুলিয়ে ক'ব লাগিব এতিয়া। তো এই আলিটো দেখিছে নহয়, জুম কৰি দিছোঁ অলপ। তো এইটো চাইডে যাব লাগিব, তো তাত গৈ পিনি চামগৈ কোনফালে যাব লাগিব। আৰু তো চাপৰিটো অকণমান আগত গ'লগৈ, মোৰ অকণমান টোপনি ক্ষতি কৰি পিনি মই থাকিব নোৱাৰোঁ, সেইটো কাৰণে অকণমান দিগদাৰ হৈ গৈছিলে। তো আৰু পেটটো বেয়া হৈ গৈছিলে, অকণমান লাহে লাহে আহি আছোঁ, এতিয়া ভাল পাইছোঁ বাৰু। তো ভালদৰে কিবা এটা খাব লাগিব, তো চাহ খাই ল'লোঁ। তো ভিউটো মজা লাগিছে, আৰু লাহে লাহে বৰষুণো পৰিছে। তো এইটো চাইডে চাওক, বৰফৰ পাহাৰ, তো কেনেকুৱা চালিয়া লাগিছে। তো এইবিলাক বৰষুণ দিব, এতিয়া ক'লা হৈ আহিছে, ৰেইনকোটটো লগাব লাগিব এতিয়া। ৰ'দো দিছে, বৰষুণ দিছে, খৰালি হৈ আহিলে বিয়া। তো ভিডিঅ'টো চাই থাকক। তো আজি ইমানলৈকে ভিডিঅ' দেখাব। তো কেদাৰনাথটো আজি পাই যামগৈ। তো কাইলৈৰ পৰা ভালদৰে অকণমান ভিডিঅ' দেখাম বুলি ভাবিছোঁ, আৰু চাৰ্জাৰ লগাব সুবিধা পালে বনাম ভিডিঅ', নহ'লে অকণমান চেনেমেনিকৈ চাব। আৰু কেদাৰনাথলৈ 4 কিলোমিটাৰ আছে বুলি দেখাইছে। তো কিমান কিলোমিটাৰ আছে নাজানো এতিয়ালৈকে। তো আহি আছোঁ, ওপৰলৈ উঠিয়ে গৈ আছোঁ। তো কি ক'ম আৰু, পূৰা ফাটি গৈছে, তাতে গা ভাল নাই, নাই পাহাৰ মহাদেৱ। ফাইনেলি পাই গ'লোহি 30 দিনৰ মূৰত কেদাৰনাথ। তো দেখাই আছোঁ আপোনালোকৰ ৰ'ব। তো এইবোৰ লৈ লৈছোঁ প্ৰথমতে, বহুত কষ্ট হৈছে আহিবলৈ, আপোনালোকৰ যিহেতু দেখুৱাইছোঁ, যেনেকৈ পাই অকণমান ছাপোৰ্ট কৰিব আৰু দৰ্শনটো কৰি ল'ব। বহুত ভাগৰ লাগিছে। তো মোৰ কাৰণে নহয়, চবৰ কাৰণে আহিছোঁ। তো কেদাৰনাথলৈ তো অলপ আগতে আছে, তো দূৰৰ পৰা দেখি আছিলোঁ। তো এতিয়া একদম ফ্ৰণ্টত যাম, তো দেখাই দিম কেদাৰনাথ। পালোহি আৰু বেছি
বেছি টাইম নাই, অলপ আছে। তো মই জেগা পাই গ'লো। পাহাৰখন চক পুৰা, তো কেমেৰা ইমান ভাল নুঠিব পাৰে, তো ফ্ৰেছকৈ চোৱাটো লাগে মজা। ফাইনেলি আমি কেদাৰনাথ টেম্পল পাই গ'লোহি। জয় শ্ৰী জয় শ্ৰী जय हर हर महादेव। सांस किस तरह मेरा कर्म तू ही जाने, क्या बुरा है क्या भला, तेरे रास्ते पे मैं तो आंख मूंद के चला, तेरे नाम की जोत ने सारा लिया तमस मेरा। তো ভিডিঅ'টো এইটোকে সমাপ্ত কৰিছোঁ আৰু চিনেমেটিকটো চাই লওক, তো কেনেকুৱা লাগিছে জনাব। তো এবাৰ হৰ হৰ মহাদেৱ বুলি আপোনালোকৰ ফালৰ পৰা আৰু নিজৰ ফালৰ পৰা বুলি কৈছোঁ, আৰু এনেকৈ কৈ কমেণ্ট এটা কৰি দিব। তো ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে সেইটো এটা কমেণ্ট এটা কৰি দিব। তো চেনেলটো অকণমান চাই লওক। चले ये सांस किस तरह